Hello friends, good morning. Welcome back to my YouTube channel. আৰু আজি আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এতিয়া মৰ্নিংৰ 8টা মান বাজি গৈছে। ব্ৰেকফাষ্ট এতিয়ালৈকে কৰা নাই, ভাবিছোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এটা কথা মই ভাবি আছিলোঁ যে মোৰ YouTube চেনেলটো যোনটোৰ নাম আছে সেই নামটো মই চেঞ্জ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা নাম থ'লে ভাল হ'ব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মায়ে জাতিলাও ভাজি বনাই থৈ দিছে। এতিয়া মই পুৰিখিনি বনাই ল'ম, তাৰ পাছত ব্ৰেকফাষ্ট কৰি ল'ম। আৰু এতিয়া মই পুৰিটো বনাই লওঁ, তাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এয়া হৈছে জাতিলাও ভাজি আৰু এয়া হৈছে আমলখি চুচি কেনে বনাইছিলে মায়ে আচাৰ আৰু এয়া ফুলা ফুলা ৰুটি। তেনেহ'লে মই এতিয়া খাই লওঁ, পকাতে বহি খাওঁ। এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ আৰু ব্ৰেকফাষ্টটো কৰালৈকে আপোনালোকে মোৰ আন এটা ৰেচিপি আছে মই দিছোঁ, সেইটোকে চাই লওক। তেনেহ'লে মই কেইটুকুৰামান বইল মাংস লৈছোঁ। এয়া হালধি সানি কেনে মই থৈ দিয়াৰ কাৰণে হালধীয়া কালাৰটো হৈ গ'ল। আৰু মই পিঁয়াজ এটা লৈছোঁ, জলকীয়া লৈছোঁ, নিমখ লৈছোঁ আৰু নেমু লৈছোঁ। ব'লক তেনেহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই মাংসখিনি এনেকৈ টুকুৰা টুকুৰ কৰি ল'ম। এইখিনি একচুৱেলি মাংসখিনি মই বইল কৰি থোৱা আছিলে আৰু এতিয়া মই এইখিনি টুকুৰা টুকুৰ কৰি ল'ম। এইখিনি চালাড নিচিনা হ'ব, খাবলৈ বহুত বেছি ভাল লাগে। আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। এতিয়া মই ইয়াত পিঁয়াজ কাটি দিম সৰু সৰুকৈ। আৰু এতিয়া জলকীয়া কাটি দিম। আৰু অলপ নেমু টেঙা চেপি দিম। আৰু সোৱাদ অনুসৰি ইয়াত মই নিমখ মিক্স কৰি দিম। সোৱাদ অনুসৰি আপোনালোকে নিমখটো ল'ব। আৰু মই এইখিনি এতিয়া ধুনীয়াকৈ পিটিকি দিছোঁ আৰু হৈ গ'ল আমাৰ মাংস চালাড। আমি এতিয়া ডুমডুমা ওলাইছোঁ, ডুমডুমালৈ যাম এতিয়া, কিবা কাম এটা আছে, সেইকাৰণে ডুমডুমাৰ পৰা আহোঁগৈ দেউতাৰ লগত। আৰু আপোনালোকে এই পোৱালীজনী দেখিছে স্কুটিত উঠি গৈছে, তাই আৰু মাকৰ লগত অলপ আগত এইডোখৰতে এক্সিডেণ্ট এটা হৈ গৈছে। সৰুকৈ এটা এক্সিডেণ্ট হ'ল, তাই বেছি দুখ নাপালে। আমি ৰূপাইত এটা কাম আছিলে, জাষ্ট আহি পাইছোঁহি আৰু এক্সিডেণ্টটো হৈছে। কিন্তু তথাপিতো তেওঁলোকৰ একো হোৱা নাই। কিন্তু সৰু বাচ্ছা ছোৱালীজনীয়ে বহুত বেছি ভয় খালে, তাইৰ মাকৰ লগত স্কুটিত আৰু উঠি নগ'ল। তেওঁ অন্য এজন ব্যক্তিৰ চিনাকি ব্যক্তি এজনৰ লগত ঘৰলৈ গ'ল। গতিকে ড্ৰাইভ কৰোঁতে সৰু বাচ্ছা লৈ থাকোঁতে আপোনালোকে ছেফলি ড্ৰাইভ কৰিব। বহুত বেছি ভয় খায় তেওঁলোক, সৰু হৈ আছে এতিয়া, গতিকে একো নাজানে। সেইকাৰণে আপোনালোকে প্লিজ ড্ৰাইভ কৰিলে ছেফলি ড্ৰাইভ কৰিব। আৰু এতিয়া আমি ডুমডুমালৈ গৈ আছোঁ।
গৈছিলোঁ স্কুটাৰত, কিন্তু গ্লাছকেইখন বহুত বেছি গধুৰ আছিলে, সেইকাৰণে মই টমটমত গুচি গ'লোঁ আৰু দেউতাই স্কুটাৰত আহি আছে এতিয়া। বৰ্তমান ঘৰ পালোহি এতিয়া। এই আম কাটি লৈছোঁ এতিয়া আম খাম আমি। মিঠা আছে। হেল্ল' গাইজ, বজাৰ কৰি অহাৰ পাছত মই ভিডিঅ' বনোৱা নহ'লে, তাৰপিছত ডাইৰেক্ট মই ৰূপাইলৈ আহিলোঁ। কিছুমান কাম আছিলে, সেইখিনি কাম কৰি কেনে ডাইৰেক্ট মই ঘৰ আহিলোঁ। ঘৰ আহি কেনে এইবিলাক কাম থাকে আৰু কিছুমান, সেইখিনি কৰাৰ পাছত আৰু মোৰ ভিডিঅ' কৰা একেবাৰে মন নগ'ল আৰু বহুত বেছি ভাগৰ লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কমেণ্ট কৰিব। কেনেকুৱা হৈছে, কিবা যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব, মই শুধৰাবলৈ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু নতুনকৈ চাই আছে যদি তেনেহ'লে কি কৰিব লাগে জানে, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।